ইলে ড্ৰেছ আকৌ মানুহ বোলে ভৰাই থৈ দিয়ে কত चली बेटी एक ड्रेस पिंदी गोपिया आनी जानी गंटू नसीम আৰু আপোনালোকে মাই ফুড থাপৰে মুখ বেকা কৰি দিম নতুন নতুন থাকে না হিলা দিয়া আৰু আপোনালোকৰ বস্তু পুৰণা থাকিলে মোক দিয়া বেচেৰা মোবাইলটা ভারী Hey guys, good morning. এই গুড মর্নিং নহয় গুড ইভিনিং Good evening. ইফালে আছে নিজু বৰা 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 চাহ খাই আছো বৰা হে গাইজ আসসালামু আলাইকুম গুড ইভিনিং সন্ধিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰিফাহঁতৰ ঘৰৰ পৰা আৰু ৰিফাজনীক চাওক ই এনি টাইম নাচি থাকে গম নাপায় মই যে ভিডিঅ' কৰি আছোঁ এটা এটাকৈ ঘৰৰ কামবিলাক কৰি আছে ইয়াৰ পৰাই ভিডিঅ'টো আৰম্ভণি কৰিলোঁ গাইজ ভিডিঅ'টো বহুত ভাল লাগিব আশা ৰাখিলোঁ আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব কি কৰি আছে ৰিলি কৰোঁ ৰ'ব কি কয় গাইজ ই পুচকি এনে নাথাকে এনি টাইম কাপোৰ ই দিব দে মামি এই টাইম কাপোৰ চাপোৰ চিকচিকাকৈ ৰাখে একদম ধুনীয়াকৈ কাৰ শাৰী Actually mine will pinde ই একচুৱেলি এই যে মেখেলা চাদৰ মই পিন্ধিছিলোঁ নহয় ক'ত পিন্ধিছিলোঁ school. Guys, কোনো হিন্দু কোনো খ্ৰীষ্টান কোনো হয় মুছলমান lehenga plus more. লিলি লেহেংগাৰ ব্লাউজ চাওক কোনো বাঙালী কোনো মাৰাঠী Itu pasti di. তথাপি আমি সমান লাচিত দেশৰ অসমীয়া মই সেইটো কৰিছোঁ প্ৰণাম বঢ়িয়া ভেৰি গুড সেইটো কাৰ Biar. ই বিয়াৰ বোলে কি ধুনীয়াকৈ ভাজ কৰিছে বেচেৰি ঠিক কৰা আৰু লাচিত দেশৰ অসমীয়া মই এইবাৰ কি কৰিবা সেইটো কাটে দিবি মানুহ গাইজ ইয়াৰ আগৰ ব্লগত চাব ৰুকসানাইতে দিবি ইয়াত কেনেকৈ শুইছিলে বেগখন কোনে দিছে মানে মই গাইজ নিৰুবো মানে আমাৰ পোষ্ট কি হ'ব গাইজ আমাৰ পোষ্ট কি হ'ব গাইজ আপকামিং ইউটিউবাৰ The next day. তো গাইজ আজি হৈছে আৰু দেওবাৰ ইয়াৰ আগতে এটা দেওবাৰৰ ভিডিঅ' দিছোঁ নাইছা যদি চাই ল'ব আৰু এতিয়া মই গৈ আছোঁ ৰিফাহঁতৰ ঘৰত মানে ৰিফাক ভিডিঅ' লগালে ইয়াৰ বহুত খং উঠে যাব লিলি অ' ৰিফা এই গেটখন খুলি দিবি ইফালে ইমান লেতেৰা গাইজ আৰু ইয়াতে হৈছে গেট বন্ধ এই ইমান লেতেৰা আৰু গেট বন্ধ পাৰবি ইছ আল্লাহ দে খোলা 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 ভেৰি গুড এ হে গাইছে এইফালে চাওক ৰিফা
চাওক গাইছ লগত কিমানবিলাক কাপোৰ লৈ আহিছোঁ এইবিলাক মানে বিচৰাৰ সময় নাপাওঁ ৰিফাৰ কাৰণে আনিছোঁ কাপোৰ ইয়াৰ বহুত ফূৰ্তি লাগিব এতিয়া কি বা আনিছোঁ চাওক ৰিফা কিমান কাপোৰ লৈ আহিছোঁ এই গেটখন খোলা থাকিল দেখোন এই নহয় লৈ আহিছোঁ সঁচাই কি চাই আছিলি আহিলোঁ গাইছ চাইফালে গ্লাছত চাই আছোঁ কাপোৰবিলাক দেখুৱাই আছোঁ ৰ'ব এই এইযোৰ হৈছে মোৰ চুৰিদাৰৰ পিচ মানে পেণ্টৰ কাপোৰ আছে না নাই ভিতৰত এইযোৰ মানে দিয়া এইযোৰ মানে চুৰিদাৰ কালাৰটো চাওকচোন গাইছ মানে কালাৰটো আৰু এনে লাইটে হয় যেন ইয়াতে কেমেৰাত বেছি দেখি আছে এইযোৰ আচলতে মই কিনা নাই মানে বাইদেউ এজনীৰ বিয়াত কইনাৰ লগত যাওঁতে গিফ্ট পোৱা আজি 2-3 বছৰেই হ'ল বনোৱা নাই ভাবিছোঁ এইযোৰ বনাম আৰু এইটো মোৰে হয় এইটো শ্বৰ্ট কৰিম আৰু এই দুটা চাৰ্টৰ পিচ আজি 15 বছৰমান আগৰ ৰিফাৰ কাৰণে লৈ আহিছোঁ গাই যেতিয়া ভাইটি যেতিয়া সৰু আছিল মোৰ ভাইটিকটো দেখিছে ভিডিঅ'ত ভাইটি যেতিয়া সৰু আছিলে আমাৰ যে মুছলমানী বুলি কয় তেতিয়া মানে ভাইটিৰ মুছলমানী এইবিলাক চাৰ্টৰ কাপোৰ উঠিছিলে আৰু এতিয়া ভাইটি মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিব আৰু তেতিয়া কিমান আগৰ ভাব এইবিলাক বনোৱা নাছিলোঁ এইবিলাক ৰিফা ফ্ৰক চিলেহেন পিন্ধিব লৈ আহিছোঁ বিচাৰি হয় নেকি ই গান এটা বাজি আছে বেকগ্ৰাউণ্ডৰ মোৰ ভিডিঅ'ত কপিৰাইট কি গান বাজি আছে বাৰু আপোনালোকে কওকচোন চাউণ্ডটো অফ কৰি দিয়া হ'ল চাওক যদি ক'ব পাৰে কমেণ্ট কৰিব ফূৰ্তি ৰিফাক দিছোঁ এইটাৰ স্কাৰ্ট বনালে ভাল লাগিব ড্ৰেছৰ মূৰ্তি ইলে ড্ৰেছ আকৌ মানুহ বোলে ভৰাই থৈ দিয়ে কত ইমান চিপ্ৰা ইয়াৰ ইমান ড্ৰেছ আছে ভাল ভাল মোক নেদে কি ভাগৰ তাই মানে লৈ যাব আজি সানডে কাৰণে হেৰি এই দুটা বিচৰাৰ সময় পাইছোঁ ৰিফাৰ কাৰণে লৈ আহিছোঁ ওই যে মোক দিবি আৰু চুৰিদাৰৰ পিচ লাগে তো কি বেয়া বনাম এতিয়া মোৰ চুৰিদাৰ নাই নালগে যে মোক দিবি মোৰ দেখোন টাইট করে খান তো আনবি না 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 তুই জানি না জানো ভিতৰত আছে না নাই গাইস বহি থাকার মানে এনার্জি নাই রে বিয়া এটা কি বস্তু এটা আমার নাইটি চালো এই যে দিছিলে বিবাহে পেন্সিল কি হল যাচ্ছে কি হবো ভাগিনি মই ইয়া রিফা একদম পয়েন্ট রিফার ফুটি গাইস 15-20 বছর মানৰ কাপোৰ পুৰানি পাই হেন একদম মগে পুরান দিব কি কাক নতুন দিও তাক নতুন দিয়া না দিয়ে তুই পিনতে গিলা নতুন নতুন থাকে না হিলা দিয়া আর আবা মানের বস্তু পুরানা থাকলে মগ দিয়া বেচেরা কারেন্ট করিতা বঢ়িয়া রিফা ইমান বঢ়িয়াকৈ কাপোৰৰ ভাজ কৰিব জানে কালি গোটেই ৰুমটা ফিনফিনা কৰি থল সেইটা ৰুম পুতলা এটা টেৰা হৈ আছিল সেইটাও ঠিক কৰি থল ভেৰি গুড গমে নাপালো গাইজ ৰিফাই ইয়াতে ৰিকুৱেষ্ট কৰিছিলে এইটো গান বজাই দিব এইখিনি টাইমতে ওলাইছিলে কেমেৰা অন কৰোঁতে কৰোঁতে গুচিয়ে গ'ল অলপমান দেখা পালে আপোনালোকে জাকৈ মাৰোঁতে জোক চকু চকু পৰি মইনা মৰম লাগে গৈ তোক গাইজ এতিয়া আমাৰ ৰিফাই বনাব ৰিলছ ইয়াক এটা ইনষ্টাগ্ৰাম আইডি খুলি দিছোঁ গাইজ আপোনালোকে প্লিজ ফ'ল' কৰি দিবচোন আইডিটোৰ নাম কি জনাই আছোঁ বাৰু লাইক কিটা দি দিওঁ নহয় তেতিয়া বহুতটো ভাল হ'লে ভাল লাগিব এনেকৈ নহয় চাও মই দি হৈছে যা হ'ব যা ফেনখন থাকক এনেকৈ হে ভৰি যা বহুত কেইটা ৰিলছ বনাইছে
উইথাউট প্ৰেক্টিচ নকৰাকৈ অলপ অলপ শিকাই দিছোঁ জাষ্ট বনাইছে আৰু ৰিফাই আৰু কিবা ক'ব কি মিতালী বাইটিক আহিব ক'ব আৰু ৰজভাই মোবাইলটো ধৰিব নিৰুবু মই মিতালী বাইটি একে ড্ৰেছ পিন্ধি গোপিয়া আনি জানি গানটো নাচিম আৰু আপোনালোকে চাব নহয় মিতালী আৰু লিলিয়ে নাচিব মই নাচিব নাজানো গাইছ এনে অলপমান মুখৰ এক্সপ্ৰেশ্যনটো দিব জানো কিন্তু বডিটো নাজানো মানে মটি হৈ গৈছে যে আমি দুইজনে নাচিম ফাইনেলি নিৰুবু ধৰিব মই কেমেৰামেন হ'ম গাইছ গাইজ ইয়াৰ আইডিটো ওলাই আছে আপোনালোকে প্লিজ ফ'ল' কৰি দিব আৰু লিলিক আগবঢ়াই দিব সি বহুত চেষ্টা কৰে সেইকাৰণে ভাল লাগে গাইজ শিকোকে মই মাই ফুড থাপৰে মোক বেকা কৰি দিম দিটো মই উঠি দিম গাইজ এইটো ৰিফাই আজি বনোৱা ৰিলছ গানটোতো আপোনালোকক শুনাব নোৱাৰোঁ সেই যে আগতে গানটো শুনা পালে কাটটো বৰা ধানৰে থোক সেইটোত বনাইছে আৰু বাদল বৰষা আৰু এটা বনাইছে গাইজ আপোনালোকে প্লিজ পুষ্কি কামাত ফ'ল' কৰি দিব আৰু তাত গৈ চাব নিশ্চয় এই মানে পানী কি কৰি বিৰাট ভাল পায় এই লেতেৰা পানী সেইবিলাক নহয় লেতেৰা এইফালে চাওক গাইজ বাদল বৰষা বিজুলী এইটো মিউজিকৰ লগত মিলাই চাবচোন হৈছে না নাই লাগিলে মিউজিকটো এড কৰি চাব পুৰা নাচি দিছে পুষ্কি এইটো মোৰ ফেচবুকতো দি আছে মনুল জেৰিন মোৰ ফেচবুক আইডিটো পুষ্কিক ইনষ্টাগ্ৰামত প্লিজ ফ'ল' কৰি দিব যা গা ধুবি যা মই যাওঁ ঘৰত যা তই গা ধুনি মই অলপমান খেলে আনা গা ধুম কি খেলে তাই পানী গেলোঁ হা লিলি মই ঘৰত গৈ আছোঁ বহুত আজি ফূৰ্তি কৰিলোঁ গোটেই মোৰ 2GB ডাটা আজি শেষ এই ৰিফাৰ ঐ পৰবি তাতে 2টা বাজি গ'ল গাইজ 12টা বজাতে আহিছিলোঁ কিন্তু আৰু গা ধুব টান লাগি আছে পানী একদম ঠাণ্ডা ঘৰটো মাতিব গালি এইবাৰ ঐ নেগেলি লিলি ঘৰত আৰু গাইজ ভিডিঅ'টো আজি এনেকৈ আছিলে যদি ভাল লাগিছে প্লিজ গাইজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুনকৈ যদি মোৰ চেনেলটোত আহিছে আৰু আহিব লগা ভিডিঅ'বিলাক যদি চাব বিচাৰে